নমস্কাৰ, আজি 13 জুন। 13 জুনৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আমি আজি আপোনালোকৰ মাজত উপস্থিত হলোহি। আহকচোন সেই কেইটা গুৰুত্বপূৰ্ণ খবৰ কি জানিবলৈ চেষ্টা কৰোঁ। জোনালী হত্যাকাণ্ডৰ নতুন খবৰ। বিজেপি নেত্ৰীৰ নৃশংস হত্যাকাণ্ড। হত্যা কৰি পেলাই থৈ গ'ল ৰাষ্ট্ৰীয় ঘাইপথত। মতিয়াৰ নিজৰ গৃহৰ পৰা দেওবাৰৰ বিয়লি ওলাই যোৱাৰে পিছত একাংশ লোকে মতিয়াৰ কাষত থকা এখন বজাৰত শেষবাৰৰ বাবে দেখা পাইছিল জোনালী নাথক। আৰু যোৱা নিশা হত্যা কৰি পেলাই থৈ গৈছিল ৰাষ্ট্ৰীয় ঘাইপথত। আৰু ঘটনাৰ সন্দৰ্ভত এজনক আটক কৰিছে গোৱালপাৰা আৰক্ষীয়ে। আটক কৰিছে হাছিনুৰ ইছলামক। আটক হোৱা হাছিনুৰ ইছলাম পেছাত এজন ড্ৰাইভাৰ। প্ৰেমজনিত কাৰণতে হত্যা কৰা হ'ল জোনমণি নাথক। 2 বছৰ ধৰি হাছিনুৰ ইছলামৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল জোনমণি। দ্বিতীয়টো খবৰ। পুনৰ উন্মোচিত স্মাৰ্ট আৰক্ষীৰ ৰূপ। যোৰহাটৰ সদৰ থানাৰ পৰাই পলাল আছামী। নুমলীগড়ৰ পৰা চুৰিৰ অভিযোগত আটক কৰিছিল আছামীটোক। আছামীটোৰ নাম ইনামুল দেৱান। তৃতীয়টো খবৰ। অভিশপ্ত 5টা বছৰ। আজিও ন্যায় নাপালে অভিনীলৰ পৰিয়ালে। নগাঁও আদালতে অভিনীলৰ হত্যাৰ গোচৰৰ শুনানি। আজিৰ অন্তিম সাক্ষ্য গ্ৰহণ আদালতৰ। চতুৰ্থটো খবৰ। কৃষক ৰাইজলৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ অধীনত অন্তৰ্ভুক্ত হোৱা যোগ্য কৃষকসকলৰ 14 নং কিস্তিৰ ধন লাভ কৰাত সহায়ক হোৱাকৈ কৃষি বিভাগৰ প্ৰতিখন জিলাতে 12 জুনৰ পৰা 19 জুনলৈ অনুষ্ঠিত কৰিব বিশেষ শিবিৰ। পঞ্চমটো খবৰ। সম্প্ৰতি বিদ্যুৎৰ বিলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ গুহাৰি। বিদ্যুৎ বিলৰ ক্ষেত্ৰত ওজৰ আপত্তি থাকিলে অৱগত কৰোৱাৰ বাবে হেল্পলাইন নম্বৰ মুকলি। 7575999966 অথবা 8896100100 অথবা 9127528492 অথবা 1912 ৰ যোগেদি দাখিল কৰিব পাৰিব অভিযোগ। ষষ্ঠটো খবৰ। ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। 13 জুনৰ পৰা অনাগত 5 দিনলৈ বন্ধ থাকিব বিদ্যালয়সমূহ। প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনাৰ বাবে নিৰ্দেশনা শিক্ষা বিভাগৰ। প্ৰবল বৃষ্টিপাতৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি প্ৰতিখন বিদ্যালয়লৈ জাননী জাৰি। আৰু ভূমিস্খলন প্ৰধান এলেকাসমূহত প্ৰতিখন বিদ্যালয়লৈ সতৰ্কবাণী। সপ্তমটো খবৰ। মহানগৰীৰ জু ৰোডত জলবিস্ফোৰণ। খাৰঘূলি ঘটনাৰ পুনৰাবৃত্তি ঘটিল মহানগৰীৰ জু ৰোডত। পানীৰ পাইপ ফুটি ওপৰলৈ উঠিল পানী। পানীৰ পাইপেৰে সৃষ্টি কৰিছে কৃত্ৰিম বানৰ। আৰু কমাৰ্চ কলেজৰ সন্মুখত এই ঘটনা। ছেবাই ঘোষণা কৰিলে কম্পাৰ্টমেণ্টেল এক্সামৰ সময়সূচী। 4 জুলাইৰ পৰা অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু 8 জুলাইত অন্ত পৰিব এই পৰীক্ষা। নৱমটো খবৰ। জোনমণিৰ তদন্তৰ প্ৰক্ৰিয়াক লৈ এটা ডাঙৰ আপডেট। CBIৰে ডিজিপিৰ সৈতে বৈঠক। CBIৰ মুখ্য কাৰ্যালয়ত ডিজিপি জিপি সিং। জোনমণি ৰাভাৰ তদন্তক CBIক হস্তান্তৰ কৰাক লৈ ডিজিপিৰ বৈঠক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পাছতেই দিল্লীলৈ গৈছিল ডিজিপিগৰাকী। আৰু জোনমণিৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছিল অসম আৰক্ষীৰ অৰাজকতাৰ বহুত ডাঙৰ ছবি।